আৰু অদৰকাৰী কথা ক'ব নালাগে আৰু মোৰ বিষয়ে মাত মাতি লাভ নাই সীমান্তই। দাদাৰ বিষয়ে মই একোৱেই কোৱা নাই। আচলতে কোনোবাই চাগে এনেই দাদাক কিবা কৈ দিলে নেকি মচুৰে বুলি। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল বিহাইণ্ড দ্য চিনলৈ। আজি এটা মই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে। আপোনালোকে হয়তো গম পাই চাগে সীমান্ত শেখৰ আৰু জুবিন গাৰ্গৰ মাজত এটা কণ্ট্ৰভাৰ্চি চলি আছে, আৰু তাৰ পিছতে জুবিন দাই কি ক'লে শুনো আহক। আৰু অদৰকাৰী কথা ক'ব নালাগে আৰু মোৰ বিষয়ে মাত মাতি লাভ নাই সীমান্তই। মোক ঢুকি পাবলৈ তাক 7টা জনম লাগিব। আৰু ইয়াৰ ৰিপ্লাইত সীমান্ত শেখৰে কি কৈছিল শুনো আহক। ভাল পাওঁ, মই দাদাক খুব সন্মান কৰোঁ। দাদাৰ বিষয়ে মই একোৱেই কোৱা নাই। আচলতে মই কালি নিউজটো কোনোবা এটাই মোক পঠিয়াই দিলে। মই ভাবিলোঁ, মই দুটামানক ফোন কৰি সুধিছোঁ, বোলো কিবা ক'লোঁ নেকি। দাদাৰ কথাটো আমি ওলোৱাই নাই ইমান দিনে, আৰু তেনেকুৱা কোনো ধৰণৰ একো কথা ওলোৱা নাই। মইতো তেনেকুৱা একো নিউজতো কোৱা নাই দাদাৰ কথা একো। আপোনালোকে বিচাৰি চালেও গম পাব, মই একোৱেই কোৱা নাই। দাদাৰ কথা ওলোৱাই নাই আচলতে একো। আৰু দাদা খুব ভাল মানুহ, অসমৰ মহান শিল্পী। কোনোবাই চাগে এনেই দাদাক কিবা কৈ দিলে নেকি মচুৰে বুলি, কিবা কৈছে বুলি দাদাও নজনাকৈ কিবা এটা ক'ব পাৰে। এইটো ডাঙৰ কথা নহয়। দাদাক আমি ভাল পাওঁ, মৰম কৰোঁ যথেষ্ট, আৰু দাদাই মোক যথেষ্ট মৰম কৰে, মোক সৰুৰ পৰাই পাইছে। গতিকে এই ভুল ধাৰণাটো মই আঁতৰাই দিলোঁ যে একো তেনেকুৱা হোৱাই নাই, একো কথা কোৱাই নাই তেনেকুৱা। এই ক্ষেত্ৰত নহয়, জুবিন দাৰ পৰা আমি বহুত বস্তু পাবলৈ আছে। আমি তেখেতে ক'ম যে তেখেতে যিটো অসমৰ সংস্কৃতি আৰু কলা সংস্কৃতিৰ অৱদান আগবঢ়াইছে, সেই অৱদানটো অসমত অদ্বিতীয়। ভূপেন হাজৰিকাদেৱৰ পিছত যিজন মানুহে অসমৰ কলা সংস্কৃতিক দাঙি ধৰিছে সেইজন কিন্তু জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ প্ৰতি অসমৰ যিটো মানুহৰ মৰম, আৰু মই যিহেতু গান গাওঁ, দাদাই মোক সৰুৰ পৰাই পাইছে, মোক যথেষ্ট মৰম কৰে, দাদাৰ লগত প্ৰায় কথা হৈ থাকে। গতিকে দাদাক আমি ঢুকিও নাপাওঁ আচলতে। দাদাক আমি ইমান মৰম কৰোঁ, ইমান ভাল পাওঁ, আৰু হৃদয়ৰ পৰা ভাল পাওঁ আচলতে। গতিকে ভিডিঅ'টো ইমানেই আছিল। আশা কৰিছোঁ আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব মাই চেনেল বিহাইণ্ড দ্য চিন।